নমস্কাৰ বন্ধুসকল, এইচআৰ এক আশাৰ কিৰণ ইউটিউব চেনেললৈ মই হৰমোহন ৰাভা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু খেতিত ব্যস্ত থকাৰ বাবে মই নতুন ভিডিঅ' ইউটিউব চেনেলত মোৰ আপলোড দিব পৰা নাছিলোঁ। সেইবাবে আজি এটা ছুটিকৈ ভিডিঅ' বনাবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালেই পাব, আৰু বেয়া পালেতো বাৰু উপায় নাই, বেয়া পালে ডিছলাইক কৰি দিব। বন্ধুসকল, যিহেতু মোৰ গঁৰাল চফা কৰি দানা দি পেলাই হৈ গ'ল, তো সিহঁতে কি হয়, দানা খোৱাৰ পিছতো খুব উৎপাত লগাই থাকে, চিঞৰ বাখৰ কৰি থাকে। সেইবাবে কি কৰিছোঁ, সিহঁতে যাতে চিঞৰ বাখৰ কৰি নাথাকে তাৰ বাবে মানে কলপাত দুখনমান কাটি আনি পেলাই দি দিছোঁ, আৰু সিহঁতে এতিয়া বৰ্তমান মনে মনেকৈ চুবাই খাই আছে। বন্ধুসকল, আজি মোৰ এই গাহৰিকেইটা মোৰ 3 মাহত সোমাইছে। 3 মহীয়া পোৱালিকেইটা 3 মাহত সোমাইছে মোৰ। তাৰপিছত কি হ'ল বন্ধুসকল, আৰু আপোনালোকক মই এটা কথা ক'ম বুলি মানে ভিডিঅ'টো বনাইছোঁ। তো কি হ'ল, আপোনালোকে গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগতে বা গাহৰি বাছনি কৰোঁতে সদায় মাইকী গাহৰিজনী যিটো নেকি নিপুল সিহঁতৰ 7 যোৰা থকা বাছনি কৰিব। তো পৰাপক্ষত 7 যোৰাই চেষ্টা কৰিব, কিন্তু প্ৰায় গাহৰিত 7 যোৰা নাথাকে, কিছুমানত থাকে, প্ৰায় থাকে, প্ৰায় নাথাকে। তথাপি পৰাপক্ষত 7 যোৰা নিপুল থকা গাহৰি বাছনি কৰিব, আৰু 7 যোৰা নাথাকিলে 6 যোৰা হ'লেও হ'ব। তেনেকৈ আপোনালোকে বাছনি কৰি ল'ব। আৰু মতা গাহৰিটো বাছনি কৰোঁতে যাতে ডিঙিটো যাতে দীঘল হয়, সৰু হয়, আৰু ভৰিবোৰ মজবুত হয়, এইবোৰ কথা আপোনালোকে মনত ৰাখিব, আৰু মন কৰি চাই পেলাই গাহৰিটো বাছনি কৰি ল'ব। আৰু মাইকী গাহৰিজনীও যাতে ভৰিবোৰ মজবুত হয়, বিশেষকৈ পিছ ভৰিটো যে বেছিকৈ মজবুত হয়, সেইটো কথা আপোনালোকে লক্ষ্য কৰিব দেই। বন্ধুসকল, আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা দুটা কথা আপোনালোকে জানিব পাৰিব, আৰু জানে যদিও বাৰু ভালেই কথা, তথাপি মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই আপোনালোকক কৈছোঁ। আৰু যিকেইজন বন্ধু বান্ধৱী নাজানে, সিহঁতে জানিব পাৰিব যে মাইকী গাহৰি বাছনি কৰোঁতে 7 যোৰা নিপুল থকা গাহৰি মাইকী গাহৰি বাছনি কৰিব লাগে। 6 যোৰা হ'লেও কথা নাই, কিন্তু 6 যোৰাৰ তলত আপোনালোকে বাছনি নকৰিব। আৰু মতা গাহৰিৰ লগতে যাতে ডিঙিটো অলপ সৰু দীঘল হয়, আৰু চকুবোৰ যাতে তজবজীয়া হয়, মানে গাহৰি পোৱালি যাতে এলেহুৱা নহয়, মতা গাহৰিটো খাছ কৰি, আৰু মাইকী গাহৰিবিলাকো যাতে এলেহুৱা নহয়, যাতে ফূৰ্তি কৰি থাকে, অলপ তজবজীয়া যাতে পোৱালি হয়, সেইটো আপোনালোকে মনত ৰাখিব। বৰ্তমান মোৰ এই পোৱালিকেইটা গোটেইকেইটা তজবজীয়াই হয়, ফূৰ্তি কৰি থাকে, খুব এলেহুৱা নহয়। আপোনালোকে তেনেকৈ বাছি ল'ব। আৰু বাকী ভিডিঅ'বিলাকত বাকী কথাবোৰ ক'ম। এটা ভিডিঅ'তে ইমানখিনি কথা পাতিলে ভিডিঅ'বোৰ দীঘল হয়, আৰু আপলোড দিবলৈও মোৰ দেৰি লাগে। সেইকাৰণে ভিডিঅ'টো ইমানতেই সামৰিছোঁ বন্ধুসকল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালেই পাব চাগে, আৰু যদি ভাল পায় লাইক কৰিব দেই, আৰু বেয়া পালেতো ডিছলাইকেই কৰি দিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলক। অকল বন্ধুবিলাকেই নহয়, বান্ধৱীবিলাককো দিব আপোনালোকে, যাতে আমাৰ নিবনুৱা সকলো বন্ধু বান্ধৱী, ডেকা ল'ৰা, মানে খাছ কৰি যিবিলাক ল'ৰাই নেকি টকা পইচাৰ অভাৱত বাহিৰলৈ যাব লগা নহয়, সিহঁতো যাতে এইবোৰ সৰু সুৰাকৈ আৰম্ভ কৰি পেলাইও এখন ডাঙৰ ফাৰ্ম গঢ়ি তুলিব পাৰে, তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছোঁ। বন্ধুসকল, আমি জানো সকলোৱে আমি মানে খুব ধনী নহয়, আমাৰ একচুৱেলি নৰ্থ ইষ্টৰ ল'ৰাবোৰ খুব ধনী নহয়, যাতে চাকৰি বাকৰিটো পাবলৈ ইমান সহজ কথা নহয়। এইটো আপোনালোকে কি কৰক, এনেকৈ এখন সৰু সুৰাকৈ ফাৰ্ম গঢ়ি তোলক, সৰুৰ পৰাই ষ্টাৰ্ট কৰক। নালাগে আপোনালোকে লাখ টকাৰ ফাৰ্ম এখন খুলিব, সৰুৰ পৰাই আৰম্ভ কৰক। 2-3টা যিমান পাৰে গাহৰি এটা আৰম্ভ কৰক। অকল গাহৰি বুলিয়েই নহয়, বহুত আছে, হাঁহ, কুকুৰা, ব্ৰইলাৰ, বটা চৰাই, ছাগলী, এইবোৰ বহুত ফাৰ্ম আছে, আপোনালোকে এইবিলাকো কৰক। সকলোবোৰ আপোনালোকে যিটো ভাল পায় সেইটোকে কৰক। মুঠতে ব্যৱসায় কিবা এটা কৰক, যাতে নিজৰ ওপৰত নিজে থিয় হ'ব পাৰে, সৰু সুৰাকৈ কৰক, তাৰ বাবে মই আশা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো ইমান দীঘলকৈ নকৰোঁ, আমনি পাব পাৰে।
মোৰ ভিডিঅ'টো আজি ইমানেই। নমস্কাৰ।